Hey guys, this is Sino and welcome to my YouTube channel. তো বন্ধে বহুত দিনৰ মূৰত বুকিং কৰিব পাৰিলো এটা ভ্যাকচিন। এটা সোনকালে যাব লাগে। তো বহুত দিনৰ মই 15-20 দিন মান ট্ৰাই কৰি পালো। তো এইটো যাব লাগে। ওচৰতে আছে 1 কিলোমিটাৰ মান দূৰত। তো ঘৰত যাব লাগে। পুৰা ৰেডি হৈ আছো, পুৰা ওলাই মাস্ক মাৰি আছো পুৰা। তো বলক খামি। আৰু বিশ্বকৰ্মাক চিন্তা কৰি চাইকেলখন ললো। যাব লাগে সোনকালে ৰাস্তাত মাৰি দিওঁতে একদম পুৰা বোকা উঠি গৈছে। মামাইটো আমাক বুলেট নিদিলে, এতিয়া চাইকেল লৈ যাব লাগে। এতিয়া আৰু এনেকৈ যাত্ৰা আৰম্ভ কৰিলোঁ। এইবিলাক বাঁহ ৰাস্তা হৈ আছে আৰু আহি পাইছিলোঁ একদম পুৰা নিকটত আহি পালোঁ। একদম মানুহ লাইন হৈ আছে পুৰা। আৰু এইটো পিনে এম্বুলেঞ্চ দেখিছে, এইখন ভেটেনাৰী হয় আৰু ইয়াতে হ'ব ভেকচিন। আহি পালে ভেকচিন আৰু এতিয়া আমি লাইনত ৱেইটিং। বাপৰে তামাম মানুহ হয়, ধুনীয়া ধুনীয়া চিয়াও হৈছে, কিন্তু চিয়া মানে ছোৱালী, বাট আমাৰ বয়স হোৱা নাই। আৰু এনেকৈ কিছুমান ব্যৱহাৰ পাছত মোৰ পাল আহিলে বয়সত কম প্ৰমাণ পুৰা। হৈ গ'ল মোৰ, হৈ গ'ল আৰু আধা ঘণ্টা ৰখা দিছে। আধা ঘণ্টা এতিয়া ফুৰি আহিম আৰু চাওঁৱে। দেওমনে আৰ্মি কেম্প আছিলে, বৰ্তমান নাই। এইটো পিনে পানী টেংকি বনাই আছে। এইখন বিজে হয়, এইটো পিনে বিজে গাৰ্লছ হাইস্কুল, এইখন আৰ্মি কেম্প। আৰু এইটো পিনে আছে, খেতি কৰিছে পুৰা মাকৈ। এইটো হৈছে মৰণাই নদী। এইটো পিনে দেওমনে কলেজ, এয়া দেওমনে BEd কলেজ। নদীত এইফালে মাছো ধৰি আছে, পুৰা তামাম মাছ ধৰিছে। মাছ ধৰিছে কইনে মাৰিছেহে কয়, কিবা এটা কৰিছে। আৰু এইখন BEd কলেজ হয়। যদি কোনোবাই BEd কৰে আহিব পাৰে দেওমনত, মংগলৰ পৰা 15 কিলোমিটাৰ মান দূৰত। আৰু এইখন দেওমনে চিকিৎসালয়। তো লৈ ল'লোঁ ভেকচিন আৰু আধা ঘণ্টাৰ প্ৰায় হৈয়ে গ'ল। আৰু ভিডিঅ'টো সামৰোঁ। তো এইটোৱে আছিল আজি ভিডিঅ'। যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব।